বিহু বিহু বিহুটি আমাৰ বিহু ফুলাৰ বতৰত নাহৰ বিহু মানে তাই সৰুৰ পৰাই তাই অলপ আগ্ৰহ বিহু প্ৰতি টিভিত এনেই নাচ দেখিও তাই নাচে। নমস্কাৰ সকলোকে পোনপ্ৰথমতে মোৰ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ, আপোনালোকে নিশ্চয় প্ৰথম ভিডিঅ' ক্লিপটো চাই দেখিলে কাৰ ঘৰত আছোঁ কি কথা। আমাৰ লগত আছে জনপ্ৰিয় বিহুৱা পেপুৱা লুকুদা হিমাংশু গোহাঁই, ভাল বাঁহী বাদক। আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে চাগে। আজি আমি আহিছোঁ তেওঁলোকৰ মাক দেউতাকৰ লগতো চিনাকি কৰি দিম। খুব বিহু নাচি ভাইৰেল হৈ আছে এইকেইদিন, সকলো ষ্টেটাছে। তাৰপিছত বহুতো জনপ্ৰিয় পেজত তেওঁলোকে বহুত ভিউজ পাবলৈ সক্ষম হৈছে। আমি তেওঁৰ বিষয়ে নমস্কাৰ মই আপোনালোকক কৈছিলোঁ মাক দেউতাকৰ লগতো চিনাকি কৰি দিম বুলি, আৰু তাইৰ ঘৰৰ পৰিমতে দেউতাকৰ লগত চিনাকি কৰিলোঁ। খুৰা কেনেকুৱা ভাল? নমস্কাৰ, ভাল। আপুনি গম পাইছেনে আপোনাৰ ছোৱালীয়ে আজি গোটেই অসম তোলপাৰ লগাইছে, এটা ধুনীয়া বিহু নৃত্য এটা গোটেইখন মানে ৰন্ধনাই আছে, চবৰে ষ্টেটাছ আছে যে ফেচবুকে আপুনি গম পায়নে? কেনেকুৱা লাগিছে এনে? ভাল লাগিছে মোক, বহুত ভাল লাগিছে। হয়, ধন্যবাদ আপোনাক। এতিয়া আমি কণমানজনীক দেখাই দিম। আমি একদম আমিয়ে বিহু নচাইছিলোঁ, একদম এতিয়া প্ৰাউড ফিল কৰি আছোঁ তাইক এনেকৈ দেখি ফেচবুকত, ছ'চিয়েল মিডিয়াত, হোৱাটছএপত দেখি। পিউচেন গগৈ, কি খবৰ? ভালেই খবৰ। ভাল। বিহু নাচি আছা শুক নাই? বিহু নাচি আছা? নাচি আছোঁ। এবাৰ হেৰি নাচিছিলা নাই? এইটো কি বুলি কয়, এবাৰ বিহু প্ৰগ্ৰেম মাৰিছিলা নাই? মাৰিছিলোঁ। মাৰিলা? মোৰ কৰি নাছিলা ন? বৰ মজা। তাৰপিছত এতিয়া লকডাউনত ঘৰতে আছা? বিহু কোনে শিকাইছিলে তোমাক? প্ৰিয়জনী প্ৰিয়জনী শিকাইছিলে নাই? হয় নাই? প্ৰিয়জনী ইয়াত আছে নাই? ঘৰত আছে। অঁ, ইয়াত নাই ন, ঘৰত আছে? তুমি একদম সৰুৰ পৰা নাচি আছা বিহু? এতিয়া তোমাৰ এতিয়া কেইবছৰ হৈছে? 4 বছৰ। 4 বছৰ ন? কোন স্কুলত পঢ়ি আছা? নাৰ্চাৰী। অঁ, ক্লাছ 2 নাৰ্চাৰী। স্কুলখন কোনখনত আছে? চামন পইণ্ট। বঢ়িয়া বঢ়িয়া বঢ়িয়া। স্কুলত বাইদেউহঁতে গম পায় নাই তুমি বিহু নাচিছা বুলি? গম পাই। ভিডিঅ' পাইছে ন? এতিয়া যে ৰিচেণ্ট ভিডিঅ'টো চাগে স্কুললৈ যাবলৈ চাগে ন? মানে স্কুললৈ বাইদেউহঁতক দিছিলে ন? আপোনালোকে পিউচিঙৰ দেউতাকক দেখিলেই, এতিয়া মাকক দেখাওঁ আহক। মাকহে মেইন আৰু ন? আহক মাক, পিউচিঙৰ মা। নমস্কাৰ। আপোনালোকৰ ঠিকনাটো দি দিয়কচোন। বহুতে নাজানে আপোনালোকৰ মানে ঘৰ ক'ত কি কথা। আমাৰ ৰাইজে মানে তাত ফেচবুকত চবেই ভাইৰেল হোৱা দেখিছে, নামটো চাগে নাজানে, নামটো এইটো ভিডিঅ'ত জানিছে। তাতো আগৰ পৰা ভাইৰেল হৈ আছে। দুটা আছে। আমাৰ এই ডিমৌ কোঁৱৰ দিঙীয়া আৰু কিছুমানে এনেই ভেকেলাই চিটা থকাৰ কাৰণে মানে ভেকেলাই বুলিও কয়, কিন্তু আমাৰ এনেই এড্ৰেছটো কোঁৱৰ দিঙীয়াহে। এড্ৰেছটো কোঁৱৰ দিঙীয়া ন? অঁ। তাইক বিহু আপোনালোকে শিকোৱা চাগে? তাই কৈছে পেহী এজনী শিকোৱা বুলি। অঁ, বিহু মানে তাই সৰুৰ পৰাই তাই অলপ আগ্ৰহ বিহু প্ৰতি টিভিত এনেই নাচ দেখিও তাই নাচে। তাৰপৰা আৰু এই আইতাক আৰু পেহীয়েকেও শিকায় মানে। আকৌ এতিয়া শেষত মানে পল্লৱিকায়ো বহুতখিনি আগবঢ়াই নিছে। হয়, পল্লৱিকা আমি দেখিছিলোঁ বাৰু। পল্লৱিকা গগৈ বা শিকাইছিলে তাইক এবাৰ। এতিয়া যে ফেচবুকত ভাইৰেল হৈছে আপোনালোকে গম পাইছে চাগে? পাইছোঁ। এতিয়া কেনেকুৱা লাগিছে? ভালেই লাগিছে আৰু। ৰাইজে খুব ধুনীয়াকৈ মানে আঁকোৱালি লৈছে তাইকে। চবৰে ষ্টেটাছ আছে ফেচবুকত, একদম ধুনীয়া। পিউচেঙৰ বৰ মাক ন? বঢ়িয়া। আপোনালোকৰ আচলতে সান্নিধ্য পায় পিউচেং ইমানখিনি আগবাঢ়ি গৈছে। এতিয়া আপোনালোকৰ ঘৰত এটা সুন্দৰ পৰিৱেশ আছে চাগে বিহুৰ ন? বিহু হওক, সংস্কৃতি হওক। নাচিয়ে থাকোঁ আৰু আপোনালোকৰ লগত কথা পাতি গম পাইছোঁ। নাচিম। নাচিবা? এই কি গানত নাচিবা? তুমি যিটো দিয়া মজা মজা। আজি আমাৰ লুকুদাই পেঁপা আনিছে, তাৰপিছত এই বাঁহীও আনিছে। ঢোলটো নাহিলে বাৰু আজি। গান চান গাই একদম বঢ়িয়াকৈ নাচিব লাগিব দেই। তুমি গান এটা গাবা নাই? গাই দিবা হা। চালিয়া গান এটা গাই দিব। আপুনি দেখি দিব দেই, পিউচিঙে বহুত ধুনীয়া গান গায়। আপোনালোকে নাচি থকাই দেখিছে, কিন্তু একদম বঢ়িয়া গান এটা গাব। মজা গান এটা গাব আপুনি, শুনিব দেই। এই বিহু বিহু বিহুটি, সেইটো গানটো গাই দিয়া। বিহু বিহু বিহুটি আমাৰ বিহু তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি, বহাগতে ধেমালি কৰোঁ। আইঅ' বিৰাট মৰম লাগিছে, ধুনীয়া লাগিছে। এতিয়া তুমি তোমাৰ মাতটো চবেই শুনিলে। তুমি তাই আৰু আগুৱাই যাওঁ, আপোনালোকে আশীৰ্বাদ কৰিব দেই। তাই যিসকলে এতিয়া চাই আছে তাইক আশীৰ্বাদ কৰিব, যাতে ইমান কণমানি হৈ থাকে, হয় বহুতখিনি আগুৱাই গৈছে। আপোনালোকে দেখিছে ভিডিঅ'টো অকণমানো লাজ নাই, সংকোচ নাই, কিমান ধুনীয়াকৈ আগবাঢ়ি গৈছে। কথাখিনি কৈছে, বিহু নাম গাবলৈ কৈছে, বিহু নামো গাইছে। আপোনালোকে চাই থাকিব এনেকৈ, তাই নতুন নতুন ভিডিঅ' আহি থাকিব, চাই থাকিবচোন দেই।
কিছুমান আপোনাৰ ব্লাড ৰিলেটেড হয় মানে কিছুমান জানে যে লুকুদাৰ এটা ধুনীয়া চেনেল আছে, ইউটিউব চেনেল আছে। লুকুদাৰ সেই চেনেলটোৰ কাৰণে এটা মানে খুব ধুনীয়া ভিডিঅ' এটা বহুত ধুনীয়াকৈ মানে একদম ভিডিঅ' এটা বনাই আছে তাইক লৈ। বহুত কথা জানিব পাৰিব তাই। মোৰটোতকৈ তেওঁৰ চেনেলটোত বেছি মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ ভিডিঅ'টো। চাব দেই, গাঁৱলীয়া মানুহ আমি গাঁৱলীয়া ষ্টাইলত বনাম। ভাইটিও গাঁৱলীয়া, আমিও গাঁৱলীয়া। ইমান মৰম লগা মজা। লুকুদাই খুব সুন্দৰ অনুষ্ঠান তাকে কণমানিজনীৰ লগত কৰিলে। আচলতে অনুষ্ঠান বুলি নহয় মানে আমি কিবা ব্লগ বুলিও নহয়, কিবা বুলিও নহয়, এই ছোৱালীজনীৰ লগত কিবা অনুষ্ঠান কৰিবলগীয়া বুলি আপোনালোকে ভাবে নি? তাই অনুষ্ঠানকে মাত ফুটিছে। যিখিনি জানে মানে সেইখিনিক লৈ মানে কোচত বহাই লৈছোঁ ধুনীয়াকৈ, বেলেগ কথা একো নাই, সুধি আছোঁ মৰমত। আৰু যদি কিবা আমি ফৰ্মেলি অনুষ্ঠান কৰিব যাওঁ এইটো নাৰ্ভাছ কৰিব। তাকে আপোনালোকে চাব দেই, ডেছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে লুকুদা চেনেলটো আৰু ভিডিঅ'টো খুব ধুনীয়া হৈছে। আমিতো লাইভ চাই আছোঁ ন। আপোনালোকে কিবা ক'বা নাই? ক'বলৈ বিশেষ একো নাই। তাইক ৰাইজে আশীৰ্বাদ কৰক, আগলৈ ভাল ভাল নাচ তাই নাচক। এতিয়া যেনেকৈ ৰাইজে মানে আঁকোৱালি লৈছে, অনাগত দিনত একদম আৰু মজা আছে আঁকোৱালি লৈ যাওঁ। আৰু এতিয়া বহুত সৰু হৈ আছে আৰু ডাঙৰ হ'লে মানে আৰু লুকুদা মানে কি নহয়, আপোনালোকৰ আশীৰ্বাদেই ভাল। আপোনালোকে মানে কি আগবঢ়াই নিয়ক, পঢ়া শুনাত হওক বা নাচতেই হওক বা যিয়ে নহওক, আপোনালোকে আগবঢ়াই নিয়াটোৱে বেমাৰ বজাব কৈছে, বাহিৰ বজাব তাইক অকণমান বোলে নচুৱাই দিওঁ। নচুৱাই মেলি ভিডিঅ'টো আমি একদম চফা কৰি দিওঁ বুলি ভাবিছোঁ। অকণমান কিবা এটা নচুৱাই লৈ বোলে। কুলি কেতে কিয়েও লগা লেও এ হায় এ সদিয়া ধুবুৰী এ ধুলৰ গুম্বি ৰিঙি আই পেপাতি। আমি ভিডিঅ'টো শেষ কৰি যাব লোৱা সময়তে আৰু 2টি পেজৰ এডমিন আহিল। তেনেকৈ ডিমৰ খুব ভিতৰুৱা অঞ্চল হয়। তাই ইয়াৰ পৰা যদি ওলাই যায় আমাৰ ডিব্ৰু অঞ্চলৰ আমাৰ কাৰণে, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ চৰাইদেউৰ কাৰণে গৌৰৱ হয়। তাতে তাই খুব সৰু ছোৱালী ন। আমি ইতিমধ্যে ল'লোঁ, কিন্তু আপোনালোকে চৰাইদেউ ব্ৰাদাৰ্ছৰ ডেছক্ৰিপশ্যনত লিংকটো দিম। যথেষ্ট ভাল হৈছে ভিডিঅ'টো, আপোনালোকক দিম। গুচি আহিলোঁ আমি পিউচাৰ ঘৰৰ পৰা। লুকুদাই খুব ধুনীয়া ভিডিঅ' এটা বনালে, আপোনালোকে চাব। আৰু এটা খুব জনপ্ৰিয় চেনেল, ফেচবুকত হওক বা ইউটিউবত হওক, খুব জনপ্ৰিয় চেনেলৰ দুগৰাকী এডমিন আহিলে। ময়ো তেওঁলোকৰ লগত ওলালোঁ অকণমান সময় দেই তেওঁলোকৰ চেনেলত। এয়া নমস্কাৰ দেই। কেনেকুৱা ভাল ন? ভাল ভাল। তোমাৰ? মোৰ মজা সঁচাত লগ পালোঁ আজি। লগ পালোঁ, কিন্তু বহুত দিনৰ অকণমান চিনাকি লাগি আছে। লাগি আছে বঢ়িয়া। আমিও আচলতে এনেকৈ আহোঁতে ঘপককৈ পাই গৈছোঁ। প্ৰান্তিকক পায়ো ভাল লাগিছে আৰু খুব সুন্দৰ প্ৰতিভা। আৰু ইয়াৰ 2টা চেনেল আছে। আপোনালোকে লাইক কৰিব, কোৱা আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এই দাদা ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কোৱা চেনেলটো ঘণ্টাটো মাৰি দিব বুলি কোৱা। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু লুকুদাৰ ভিডিঅ'টো আপোনালোকে একদম অবভিয়াছলি চাবই দেই। লুকুদাৰ ভিডিঅ'টো মানে মেইন ভিডিঅ', মোৰ ভিডিঅ'টো এনেই জাষ্ট আৰু লুকুদাৰ ভিডিঅ'টো মেইন ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় অসমীয়া সংস্কৃতি বোলে।